যেতিয়া স্কুলত গৈছিলোঁ স্কুলৰ পৰা আহিয়ে যেতিয়া মাক সোধোঁ যে মা ভাতত কি বনাইছ মায়ে যেতিয়া কয় যে আজি ৰঙালাওৰ তৰকাৰী বনাইছোঁ তেতিয়া যে মনটো ইমান বেছি ভাল লাগে কাৰণ মই সৰুৰ পৰাই ৰঙালাওৰ চব্জিখন খাই বহুত বেছি ভাল পাওঁ কাৰণ আগতেতো তেনেকৈ মাছ মাংস এইবিলাক খোৱা নগৈছিলে মাংস বহুত পাতলীয়াকৈ খাইছিলোঁ আমি চ' ৰঙালাওৰ চব্জি বুলি ক'লে একদম মনটো একদম ভাল লাগি যায় চ' আজি ৰাতিপুৱা মই বনাই আছোঁ এয়া কাবুলী বুট আৰু ৰঙালাও আলু দি পেলাই ৰঙালাওৰ চব্জিখন আৰু যিহেতু এতিয়া বজাৰত ঢেৰ বিলাহী এভেইলেবল আছে চ' ভাবিলোঁ বিলাহীৰ টক বনাওঁ আৰু আজি বিলাহীত মই এটা চিক্ৰেট বস্তু মানে মই এনেকৈ বনাই পোৱা নাছিলোঁ আজি এয়া গুড় দি বনাইছোঁ মিঠা মিঠা টক আৰু এয়া ধুনীয়াকৈ মই বাৰু আটাও অকণমান মাৰি ল'লোঁ কাৰণ মই ৰুটি খাম আৰু মানুহজনো যিহেতু অফিচ যাবহি তেওঁক ভাত বনাই দিলোঁ আৰু এয়া তেওঁ যোৱাৰ পাছত এতিয়া মই এয়া ৰুটি বিলাহীৰ টক আৰু মানে চব্জিৰ লগত খাবলৈ লৈছোঁ ইমান যে বেছি ভাল লাগিলে আৰু এইখিনি হৈছে পাৰ মাংসৰ জোল আৰু চজিনা এয়া নিচানহঁতে দি গ'লহি দুপৰীয়াৰ কাৰণে দুপৰীয়া মই আৰু বেলেগ নবনালোঁ এনেকৈয়ে খালোঁ টিকু আৰু মই